নমস্কাৰ, মই মানৱজ্যোতি হাজৰিকা। আই অসমী এখন বাৰ্ষিকীয়া মঞ্চ। এই এপটোৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ দুআষাৰ। আই অসমী এপটো খুলিলে প্ৰথমতে এনেকুৱাকৈ আপোনাৰ প্ৰথম লগ ইন ইণ্টাৰফেচটো আহিব। ইয়াত লগ ইন কৰিবলৈ তেনেই হ'ব, সকলোৰে মোবাইলত জিমেইল ID থাকেই। ইয়াত চাইন ইনটো ক্লিক কৰিলে ইয়াত এলাউ কৰি দিব। এলাউ কৰা মাত্ৰকে ইয়াত আপোনাৰ ইমেইল ID চিলেক্ট কৰিবলৈ আহিব। আপুনি আপোনাৰ যোনটো ইমেইল ID দি ৰেজিষ্টাৰ কৰিব বিচাৰে সেইটো চাইন ইন ক্লিক কৰি দিব। ইয়াত আপুনি এখন মেইন স্ক্ৰীণখন দেখি আছে যোনখন, ইয়াত আপোনাৰ মেইন ইণ্টাৰফেচ হয়। এইটো আমাৰ এপটো খোলা মাত্ৰকে এইখন খোল খাব। ইয়াত আপোনালোকে সকলোৱে শ্বেয়াৰ কৰা পোষ্ট বা ভিডিঅ' কোনো ফটো ইয়াত আপোনালোকে দেখা পাব। বাটনটো দেখিছে, চাৰ্চ বাটনত ক্লিক কৰিলে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে কাৰোবাৰ নাম লিখি বা কোনোবা পেজৰ বা কোনোবা গ্ৰুপৰ নাম লিখি আপোনালোকেও চাৰ্চ কৰিব পাৰে, নতুবা আপোনালোকে ইয়াত ৰেণ্ডম চাৰ্চ কৰিব পাৰে। ৰেণ্ডম চাৰ্চ কৰিলে ৰেণ্ডমলি ইউজাৰ্ছৰ নাম দেখাব আৰু ইয়াত পেজবোৰ দেখাব, আপোনাৰ যোনবোৰ আই অসমীত ক্ৰিয়েট কৰা হৈছিলে সেইবোৰ পেজ দেখাব ইয়াত। তাৰপিছত আমাৰ আহিলে আপোনাৰ যোনবোৰ ফটো আপুনি এড কৰিলে বা আপুনি পোষ্ট এটা দিলে তাৰ যোনবোৰ লাইকছ আৰু কমেণ্টছ তাৰ নটিফিকেশ্যন ইয়াত আহিব। ইয়াত এইটো নটিফিকেশ্যন এৰিয়া, এইখিনি নটিফিকেশ্যন ইয়াত আপুনি দেখা পাব। নেক্সট আহিছে এইখন আমাৰ মেইন মেনুখন। ইয়াত মেইন মেনুত আপুনি মাই প্ৰফাইল য'ত দেখিছে ইয়াত আপোনাৰ নিজৰ ইনফৰমেশ্যন আপুনি বৰ্ণনা কৰিব পাৰে, আপোনাৰ ফটো চেঞ্জ কৰিব পাৰে ইয়াত, আৰু ইয়াতে আপোনাৰ একাউণ্টৰ ছেটিংছ কৰিব পাৰে। ইয়াত একাউণ্ট ছেটিংছ য'ত আছে তাত একাউণ্ট ছেটিংছ কৰিব পাৰে। ইয়াত আপোনাৰ এলবামছ আছে, মাই ইমেজেছ আছে, মাই ভিডিঅ'ছ আছে, ছেভ পোষ্ট আছে, গ্ৰুপছ, পেজেছ। ইয়াত গোটেই আই অসমী এপটো যোনবোৰ ফিচাৰ্ছ আছে গোটেইখিনি আপুনি ইয়াত দেখা পাব। আমাৰ আই অসমী এপটোত এটা বিশেষ ফিচাৰ্ছ আছে, এইটো হৈছে মাৰ্কেট প্লেচ, য'ত নেকি এখন ঘৰত বোৱা গামোচাৰ পৰা যিকোনো বস্তু বিক্ৰীৰ বাবে ইয়াত আপলোড কৰিব পাৰে আৰু পোনপটীয়াভাৱে গ্ৰাহকৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।